হাই বন্ধুসকল, নয়ন ডিস্কভাৰী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আজি এটা মই পাণ গছৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই ইয়াত দেখুৱাম পাণ গছ মৰি গৈছে। মোৰ পাণ গছকেইটা কেনেকুৱা মৰিছে এইটো মই দেখুৱাম, কি কাৰণত মৰিছে সেইটো মই আপোনালোকৰ ওচৰত জনাব বিচাৰিম, যাতে আপোনালোকে এনেকুৱা ভুল নহয়। বোলো ইফালে যাওঁ, ইফালে দেখুৱাব বিচাৰিম মই কেইটামান পাণ গছ মোৰ মৰি গৈছে। এইটো চাওক কেইটামান ইয়াত পাণ গছ কেইটা মৰি গৈছে। এই লাইনটো পুৰাই মৰিছে। এইটো এই পাণ গছ কেইটা মৰিছে কাৰণ ইয়াত পানী পৰিছিলে আৰু পানীটো জমা হৈ গৈছিলে। এইটো চাওক বগা হৈ গৈছে ইয়াত, সেইটো মই দেখুৱাব বিচাৰিম। এইটো চাইছে, এইটো পাণ গছটো এইটো ক'লা হৈ গৈছে, এইটো মৰি গৈছে। এইবিলাক চব মৰি গৈছে। শিপাকেইটা এইকেইটা পানী পাই মৰিছে। এইকেইটা পানী জমা হৈ গৈছিলে ইয়াত। সিফালেও দেখুৱাম, সিফালে আৰু কেইটামান মৰিছে গছ, সিফালে মই দেখুৱাব বিচাৰিম আপোনালোকক। এইটো ইয়াত মৰিছে এটা, এইটো ইয়াত এটা মৰিছে গছ, আৰু ইফালে আছে এয়া মৰি গৈছে। এয়া চাব পাৰিছে, ইয়াত মৰিছে, ইয়াতো মৰিছে। বহুত বৰষুণ হৈছিলে, সেইকাৰণে পানী জমা হৈ চব মৰিছে গছকেইটা। আৰু পাণ গছকেইটা মৰাৰ আৰু এটা কাৰণ আছে বন্ধুসকল, ওপৰৰ ওপৰৰ চাইনিবিলাক পাতল হৈ গ'লে ৰ'দৰ পোহৰটো বেছি পৰিলেও পাণ গছ মৰি যায়। কাৰণ মোৰ ইয়াত বেছি মৰা নাই, মোৰ ইয়াত পানীৰ কাৰণে মৰিছে। চাউনিবিলাক ওপৰৰ পাতল হৈ গ'লে ৰ'দৰ পোহৰটো বেছি পৰিলে পাণ গছকেইটা মৰাৰ সম্ভাৱনা থাকে। মোৰ এনে ঠিকেই আছে, এইবিলাক হালকা হালকা কৰি দিছোঁ, মই পাতল কৰি দিয়া আছে। ইয়াত ৰ'দৰ পোহৰ অলপ অলপ পৰে। বেছি পাণ গছ মৰা নাই মোৰ, এনে কেইটামান মৰিছিলে, সেইকাৰণে আপোনালোকৰ ওচৰত জনালোঁ মই, এতিয়া আপোনালোকে এনেকুৱা নহয়। আৰু পাণ গছৰ আৰু এটা বেমাৰ আছে, পাণ গছত যোনটো সাৰ দিয়া হয়, যেনেকুৱা আপোনাৰ সৰিয়হৰ খলিটো দিয়া হয় পাণ গছত, জৈৱিক সাৰ এইটো হয়। পাণ গছত মেইন সাৰ হৈছে খলি, সৰিয়হৰ খলিটো যোনটো, এইটো বেছি পৰিলেও এইটো বেমাৰ হয় পাণ গছৰ। এয়া চাওক পুৰি যোৱাৰ নিচিনা হৈছে, এইটো বেছি পৰি গৈছিলে ইয়াত খলি। চাওক পাণৰ কালাৰটো কেনেকৈ হৈ গৈছে, কেইটামান এইটো মাজে মাজে কেইটামান হৈছে, এনে বাদ বাকী চব ঠিকেই আছে। আৰু পাণ গছত খলিৰ পৰিমাণটো বেছি হ'লে মানে পাণ গছটো মৰিব পাৰে, কাৰণ খলিটো গৰম হয়, সেইকাৰণে মৰি যাব পাৰে পাণ গছটো। সেইকাৰণে আপোনালোকে এইটো সাৱধানতা ৰাখিব, যাতে পৰিমাণ হিচাপত মানে খলিটো দিব লাগে। আৰু বেছি ৰ'দ উঠিলেও আপোনালোকে খলিটো দিব নোৱাৰিব, কাৰণ বেছি গৰম হৈ গ'লে পিছত পাণ গছটোৰ শিপাটো মানে মৰি যাব পাৰে। যোনটো গছ আছে এইটো ক'লা হৈ যাব, এনেকুৱা মৰি যাব। তো আজি মোৰ ইমানেই আছিলে আপোনালোকৰ ওচৰত। পাণ গছত চাব, পাণ গছ লগালে আপোনালোকে পানীটো জমা হ'ব নিদিব, আৰু খলি যদি আপোনালোকে ইউজ কৰে খলিটো মাত্ৰা হিচাপত দিব, বেছি দিব নালাগে আপোনাৰ। আৰু চাইনিটো, পাণ গছৰ ওপৰত যোনটো চাউনিটো থাকিব, এইটো আপোনালোকে অলপ ঘন কৰি দিব চেষ্টা কৰিব, যাতে ৰ'দ ভিতৰত নপৰে। আৰু ইমানতে মই ভিডিঅ'টো আজি শেষ কৰিলোঁ। ধন্যবাদ।